হেল্ল' বন্ধুসকল, স্বাগতম আৰু সুপ্ৰভাত সকলোকে। আৰু কেনে আছে আপোনালোকে? মই বহুত দিনৰ মূৰত আপোনালোকৰ লগত আকৌ যোগাযোগ কৰিবলৈ আহি গ'লোঁ, আপোনালোকৰ লগত কথা পাতিবলৈ। আৰু ভালেমান দিন হ'ল মই একেবাৰে আপোনালোকৰ লগত কণ্টেক্টটো নাইকিয়া কৰি দিছিলোঁ। মানে কি হ'ল, ব্যস্ত আছিলোঁ। টেবুলখন দেখিছেনে, দিনটো তাতে বহি কাম কৰি আছিলোঁ। সময় একেবাৰে মিলাব পৰা নাছিলোঁ ভিডিঅ' বনাবলৈ বা ভিডিঅ'বোৰ এডিট কৰিবলৈ। ভিডিঅ' অৱশ্যে এডিট কৰা নহয়, ডাইৰেক্ট দিয়া হয়। আৰু বেলেগ যি ইনফৰ্মেটিভ ভিডিঅ'বোৰ দিওঁতে এডিট কৰিব লগা হয়, সেইবোৰ একেবাৰে টাইম পোৱা নাই। আৰু মোৰ কম্পিউটাৰটো অলপ বেয়া হ'ল, তাৰ কাৰণে আৰু প্ৰব্লেম হৈ গৈছে। দোকানখন বনাই আছোঁ, দেখিছেনে? দোকানখন ধুনীয়াকৈ বনাই লৈছোঁ, একেবাৰে নিগাজিকৈ। আৰু ইয়াতে কাম কৰিম, কিমানখিনি বনাব পাৰোঁ। আৰু আপোনালোকক দেখাওঁ মোৰ বেঙেনাজোপা, দেখিছেনে কি ধুনীয়া লাগি আছে। মানে এইবাৰ বেঙেনা একেবাৰে বেয়া হৈছে, বেঙেনা দিব পৰা নাই কোনো। আচলতে কেছটো হ'ল কি, এইবাৰ লাগিব পৰা নাছিলোঁ, এতিয়া আকৌ লাগিছোঁ। টিকলিজনী অকণ ডাঙৰ হৈছে, সময় পাইছোঁ। আৰু মোৰ বাৰীখন দেখিছেনে কি ধুনীয়াকৈ ছেটআপ কৰি ল'লোঁ। আকৌ এইফালে এইবোৰ খালী হৈ গ'লে এইফালে ধুনীয়াকৈ দি দিম, আৰু এইফালেও ধুনীয়াকৈ দি দিম, তেতিয়া কি ধুনীয়া হৈ যাব। আৰু এইখন মোৰ সৰু সৰু গাৰ্ডেনখন আপোনালোকৰ লগত আজিৰ পৰা আকৌ আৰম্ভ কৰি দিছোঁ। আকৌ কাম কৰি যাম। আপোনালোক আশা কৰোঁ সকলোৱে ভালে আছে, আৰু ঈশ্বৰৰ কৃপাত সকলোৱে ভালে থাকক, সুখে থাকক, শান্তি থাকক, উন্নতি হওক। আৰু মনটো অলপ ভাল লাগি আছে, কামবোৰ যিহেতু ভালকৈ হৈ গৈ আছে। দাড়ি চুলিবোৰ পকি শেষেই হ'ল, বুঢ়াই হ'লোঁ। দুদিনমান আগতে লগৰ এজনে পালে, কৈছে দাদা বুঢ়াই হৈ থাকিলোঁ। লাজেই লাগিছে, তথাপিও আৰু কিনো ক'ম এতিয়া, ইয়াকতো উঘালি পেলাব নোৱাৰোঁ। যি কি নহওক, এতিয়ালৈ ইমানেই। আপোনালোকৰ লগত নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।